ঠিক আছে বাবা আপোনাক অশেষ ধন্যবাদ আপোনাৰ দক্ষিণাটো দি আছো এতিয়া তাৰপিছত মই সিহঁতক ধৰি পিনে দি আছো মজাটো গম পাব এতিয়া পাদেশ্বৰ হাঁহ মুৰ্গী চুৰ কৰা মজাটো পাব এতিয়া পাদেশ্বৰ বাবু আপোনাৰ ঘৰত হাঁহ মুৰ্গী চুৰি হৈছে এইটোতো বহুত ডাঙৰ ঘটনা ঘটিছে আপুনি চিন্তা নকৰিব এই চুৰকেইজনক মই যেনেকৈ হলে ধৰি পেলাম হে চালা সেই কুকুৰা পুতেক চুৰকেইজনক যেনেকৈ হলে ধৰিব লাগিব সেই চুৰকেইজনে মোৰ সপোন সম্পূৰ্ণ হ'ব নিদিলে মই ভাবিছিলো হাঁহ মুৰ্গী কেইটা বিক্ৰী কৰি পিনে এইবাৰ ঠাণ্ডাত ভাল ভাল চলা কিনিম বুলি মোৰ সপোন আৰু সম্পূৰ্ণ নহল পিছে পাদেশ্বৰ দা সেই চুৰকেইজনক ধৰা কিবা উপায় আছেনে যোৱাকালি কৈছিলি দেখোন কিবা উপায় আছে বুলি তোৰ ওচৰত জণ্ডিছ বাবু উপায় আছে বহুত খতৰনাক উপায় আছে মোৰ হাতত এজন ভাল কবিৰাজ আছে সেই কবিৰাজজনে একদম ঠিকনা চাই পিনে কৈ দিব কোনে চুৰ কৰিছে পাদেশ্বৰ দা তই আৰু কথা কলি মই কিন্তু এই কবিৰাজ একো বিশ্বাস নকৰো কি কথা কব আহিছ কবিৰাজৰ দ্বাৰা ঠিকনা দেখাবি বুলি জণ্ডিছ বাবু আপুনি কথা কলে হব নেকি কেইদিনমান আগতে মোৰ জংগীয়া এটা হৰাইছিল কবিৰাজৰ ওচৰত ঠিকনা দেখাই পিনে জংগীয়াটো বিচাৰি পাইছো আপোনালোকে চিন্তা কৰিব নালাগে সেই কবিৰাজে হাঁহ চোৰক ধৰি ওলাব দিয়া তহঁতে যিটো ভাল দেখা কৰ মোক কিন্তু সেই চুৰকেইজন লাগিব চুৰকেইজনক পালে একেবাৰে বটি দিম মই কিন্তু পাদেশ্বৰ দা মোৰ এই ৰামলাল বিহাৰী কথা অকণমানো বিশ্বাস হোৱা নাই কবিৰাজৰ দ্বাৰা আৰু কেনেকৈ চোৰক বিচাৰি উলিয়াব মোক কিন্তু এইবোৰ বিশ্বাস নহয় তই ভালদৰে অলপ ভাবি চিন্তি কামবোৰ কৰিবিচোন পিছে জণ্ডিছ তই কচোন তোৰ মাথাত কিবা আইডিয়া আছে নে চুৰ বিচাৰি উলিয়াব পৰাকে তোৰ মাথাত যদি কিবা প্লেনিং আছে কিবা আইডিয়া আছে তেতিয়াহ'লে তোৰ প্লেনিং মতে কাম কৰিম দে পাদেশ্বৰ দা আপুনি বৰ সমস্যাত পেলাই দিলে মোক মোৰ মাথাতনো কি প্লেনিং থাকিব চুৰ বিচাৰি উলিওৱা দে যি ভাল দেখা কৰ মই পিছে গৈ থাকো মোৰ কিন্তু সঁচাকৈ বিশ্বাস নহয় এইবোৰ পিছে এটা কথা পাদেশ্বৰ দা কবিৰাজজনৰ ওচৰত গৈ পোৱাৰ পিছত কিন্তু কবিৰাজক 101 টকা দিব লাগিব তেতিয়াহে কব দে হ'ব দে দিম দে 101 টকা কিন্তু এটা কথা তই আমাৰ লগত যাব লাগিব তই আমাৰ লগত নগলে আৰু আমি কি বিপদত পৰো তাৰ কোনো গেৰেণ্টি নাই এনে আমি বৰ কুলক্ষীনা মানুহ হয় হ'ব মই যাম আপোনাৰ লগত মই নগলে আৰু আপোনালোকে কেনেকৈ চিনি পাব কবিৰাজজনক সেই কবিৰাজজনৰ ওচৰত মই এনেকৈ নাযাওঁ মই অকণমান মানে চুলি দাঢ়ি লগাই যাম যাতে মোক চিনি নাপায় মোক চিনি পালে দেখোন চুৰকেইজন পলাব তহঁতে এটা কাম কৰ আমাৰ গাঁৱৰ তিনিআলিলৈকে গৈ থাক মই গৈ আছো যে তহঁতৰ পিছে পাদেশ্বৰ দা আপুনিও যে আৰু কি দৰকাৰ লাগিছে চুলি দাঢ়ি লগাবৰ কাৰণে বাদ দিয়ক আমাৰ লগতে বলক জণ্ডিছ তই বুজি কিয় নোপোৱা তহঁতে কৈ থাকচোন মই গৈ আছো যা এই গাঁৱৰ তিনিআলিত লগ পাম তহঁতক জণ্ডিছ বাবু পাদেশ্বৰ বাবু আহিব দিয়ক আমি গৈ থাকো হ'ব দে বল যাই থাকো বুঢ়া বলত পাদেশ্বৰটো ইমান দেৰি কৰি আছে এনেও মোৰ পাপাই মোক মাৰিবৰ কাৰণে খেদি আছে আজি যদি ঘৰত যোৱা দেৰি হয় মোকতো জীৱনত কেতিয়াও ঘৰত সোমাব নিদিয়ে জণ্ডিছ বাবু আপোনাৰ পাপাই কি আপোনাক মাৰিব খেদি আছে নেকি কিমান যে মজা লাগিব আপোনাক মাৰ খোৱাটো দেখা পাই ৰামলাল বিহাৰী তোৰ মজা লাগে মোৰ মাৰ খোৱা দেখা পাই ন তই গম পাবি আৰু তোক যিদিনাখনে কোনোবা মাৰিব সেইদিনাখনে মই একেবাৰে দাঁত উলিয়াই হাঁহিম জণ্ডিছ বাবু এই ৰামলাল বিহাৰীক মাৰা প্ৰাণী এখন পৃথিৱীত জন্মাই হোৱা নাই মোক মাৰাৰ আগতে মানুহে 100 বাৰ ভাবিব লাগিব থৈ দে তোৰ লেকচাৰ চালা পাদেশ্বৰ যদি এতিয়া নাহে মই কিন্তু এতিয়া ঘৰত গুচি যাম ইমান সময় ৰখি থাকিব নোৱাৰি নহয় এইটো কোন আহিল চুলি দাঢ়ি থকা মানুহ ইমান দীঘল দেখাত পাদেশ্বৰ দৰ দেখাই গৈ আছে কোন হয় তই হৰি আমাৰ গাঁৱত কোনোবা উগ্ৰপন্থী আহিল নেকি হে ভগৱান বচাই দিব পাদেশ্বৰৰ দৰে দেখা গৈ আছে কিন্তু এইটো পাদেশ্বৰটো হ'বই নোৱাৰে কুকুৰা পুতেক ঘৰত ইমান কিয় ভয় খাইছ মই পাদেশ্বৰে হয় দে পাদেশ্বৰ দা আপোনাক কিহে পাইছে ইমান দীঘল চুলি দাঢ়ি আপোনাৰ কি 1 ঘণ্টাৰ ভিতৰত চুলি দাঢ়ি গজি গ'ল নেকি চালা মই ভাবিছিলো এইখন গাঁৱত আকৌ দাঁড়িয়া মানুহ ময়ে আছো ইয়াতে দেখোন পাদেশ্বৰ দাৰো একেবাৰে দাড়ি দীঘল হৈ গৈছে পাদেশ্বৰ দা ইমান সোনকালে চুলি দাড়ি হৈ গ'ল যে আপোনাৰ কুকুৰহঁত মোৰ চুলি দাড়ি গজা নাই নহয় চুলি দাড়ি মই লগাই আহিছো নহলে চুৰে যদি মোক চিনি পায় তেতিয়াহ'লে দেখোন পলাব চুৰক কেনেকৈ ধৰিম পাদেশ্বৰ দা আপুনি মানে ভাল ধৰিছে চুৰক ধৰিবৰ কাৰণে ভাল ধৰিছে ঠিকে আছে কিন্তু আইডিয়াটো বহুত ভাল লাগিছে দে পাদেশ্বৰ দা এটা কাম কৰিবি চুলি দাড়ি লগোৱাৰ পিছত তোক বৰ ভয়ংকৰ দেখা গৈছে সদায় এনেকে লগাই থাকিবিচোন দে বহুত ঠাট্টা মস্কৰা হৈ গ'ল এতিয়া কবিৰাজৰ ওচৰত বল সোনকালে চুৰকেইজনক ধৰিব লাগিব ইয়াতে লেকচাৰ মাৰি টাইম পাছ কৰি থাকিব নালাগে পাদেশ্বৰ দা আপোনাক যদি চুৰে এনেকৈ দেখা পায় চুৰে দেখোন ভয়তে পেণ্টতে কিবা চিচকে মুতি পেলাব ঠিক আছে বলক সোনকালে যাওক কবিৰাজৰ ওচৰত ইমান দিন হৈ গ'ল কাষ্টমাৰ নাই একেবাৰে পকেট খালী হৈ গৈছে কাৰোবাৰ ঘৰত কি চুৰটো হোৱা নাই নেকি কোনেও যে মোৰ ওচৰত অহা নাই দুখন পৃথিৱীত ঘূৰা ঘূৰি কৰি পিনে মোৰ একেবাৰে পকেট খালী হৈ গৈ আছে
প্ৰণাম ভেকুলী বাবা প্ৰণাম কি খবৰ আপোনাৰ ঐ ৰামলাল বিহাৰী দেখোন ঐ কি খবৰ ঐ ইমান দিন পিছত দেখা দেখি হ'ল তই চাগে মোক পাহৰিলিয়ে নাই বাবা মই আপোনাক কেনেকৈ পাহৰিম আপোনাৰ কৃপাতে মোৰ ঘৰত 6জনী ছোৱালী জন্ম হৈছে মই আৰু আপোনাক পাহৰি যাম নে হ'বই নোৱাৰে পাদেশটা বাবাজন আমি মায়াবী পৃথিৱীত লগ পোৱা বাবাজন নহয়নে হয়ে চাগে বাবাজন মায়াবী পৃথিৱীতো থাকে এখন পৃথিৱীতো থাকে ৰামলাল বিহাৰী বোলে ভাল বন্ধু দেচোন দে কি সমস্যা সমাধান দিব পাৰে চাওঁ পিছে ৰামলাল বিহাৰী ইয়াতে কিয় আহিলা লগত যে 2-3জন মানুহ লৈ আহিছা কি হৈছে কোৱাচোন তোমালোকৰ কি কাম ভেকুলী বাবা এইজন মোৰ ভাল বন্ধু পাদেশ্বৰ ইয়াৰ ঘৰত কেইদিনমান আগতে ডাঙৰ চুৰ হৈছে মানে পাদেশ্বৰৰ ঘৰৰ পৰা হাঁহ মুৰ্গী সকলো চুৰ কৰি লৈ গৈছে চোৰে সেইকাৰণে আপোনাৰ ওচৰত আহিছো আপুনি ঠিকনা চাই ক'ব পাৰিব কোনে চুৰ কৰিলে হাঁহ মুৰ্গী কেইটা ইমান ডাঙৰ বডি বিল্ডাৰ মানুহৰ ঘৰৰ পৰা চুৰ হয়নে দাদা আপুনি দেখোন চুৰক একেবাৰে গদা মাৰি ধৰিব পাৰিলে হয় নহয় বাবা আমি সিদিনাখনে ঘৰত নাছিলো ঘৰত নথকা সুযোগ লৈ চুৰে চুৰ কৰিলে সেইকাৰণে আপোনাৰ ওচৰত আহিলো ঠিক আছে তোমালোকৰ সমস্যা সমাধান কৰি দিম মই ৰবা অকণমান সময় ৰবা মোক ঠিকনা চাই ল'ব দিয়া তাৰ পাছত কৈ আছো মই কোনে চুৰ কৰিছে আলটো জালালটো পালালটো খালালটো পাদেশ্বৰ মুৰ্গী কোনে চুৰে নিলে সেইটো ওলালটো বছ পাদেশ্বৰৰ গঁৰালৰ পৰা যে 100টামান হাঁহ আনিছিলো তাৰে গোটেইকেইটা বিক্ৰী হৈ গ'ল এই 2টা বাকী থাকিছে কি কৰো এতিয়া বঢ়িয়া এই গোটেইকেইটা বিক্ৰী হৈছে মানে ওলাই গ'ল সকলো কথা ওলাই গ'ল গম পালো কোনে নিছে ভাইটি শুনা তোমালোকৰ গাঁৱত একেবাৰে সৰু সৰু বাওনা কলা ৰঙৰ মানুহ এজন আছে বেঙেনাৰ দৰে দেখা পায় ভৰিকেইটা সৰু আৰু লগতে কলাকে একেবাৰে ৰঙা চোলা পিন্ধি ঘূৰি থাকে লগত সেইজনো আছে আৰু সিহঁতৰ মালিক এজন আছে একেবাৰে পচা বগলীৰ দৰে দেখা পায় শুকান বুঢ়া বগলী যেনেদৰে দেখা পোৱা যায় ঠিক তেনেদৰে মাথাটো গোল চকুকেইটা তেলাকা সেইকেইজনে মিলি পিনে তোৰ হাঁহ মুৰ্গী চুৰ কৰিছে চিনি পাইছো আমাৰ গাঁৱত তেনেকুৱা মানুহ দেখোন পয়াকান্ত আৰু চাংগু মংগুহঁত আছে সিহঁতে চাগে চুৰ কৰিছে একে জাগাত কৈছে বাবাই মোৰ আগৰ পৰা সন্দেহ আছিল সিহঁতৰ ওপৰত পিছে পাদেশ্বৰ দেৰি কৰি থাকি লাভ নাই সিহঁতক গৈ পিনে ডাইৰেক্ট গলত ধৰিলে হ'ল আৰু ঠিকছে মাৰিলে হ'ল গম পাই যাব বাপেকে ঠিক আছে বাবা আপোনাক অশেষ ধন্যবাদ আপোনাৰ দক্ষিণাটো দি আছো এতিয়া তাৰপিছত মই সিহঁতক ধৰি পিনে দি আছো মজাটো গম পাব এতিয়া পাদেশ্বৰ হাঁহ মুৰ্গী চুৰ কৰা মজাটো পাব এতিয়া বছ আপুনি কৈছিল হাঁহকেইটা ঘৰত খাব বুলি পিছে বজাৰত বিক্ৰী কৰিবৰ কাৰণে কিয় লৈ আহিছে তোক বিক্ৰী কৰিব দিছো মনে মনে বিক্ৰী কৰি থাক ইমান প্ৰশ্ন কৰিব নালাগে নহয় তই বছ চাংগুৱে ভাবিছিল হাঁহকেইটা ধুনীয়াকে খাব বুলি পিছে খাব নোৱাৰিলে সেইকাৰণে তাক খং উঠিছে বছ মই আপোনাৰ কথাবোৰ ধৰিব নোৱাৰা হৈছো আপুনি কৈছিল হাঁহকেইটা নিউ ইয়াৰৰ পাৰ্টিৰ সময়ত খাব বুলি ইমান ধুনীয়া পাৰ্টি কৰিম বুলি ক'লে এতিয়া আকৌ বজাৰত বিক্ৰী কৰিব আহি গ'ল চালা কলা বেঙেনা তোক বিক্ৰী কৰিব দিছো মনে মনে হাঁহ বিক্ৰী কৰ ইমান প্ৰশ্ন কৰিব দিয়া নাই এনেই মোৰ ভয়তে একেবাৰে মোৰ টেটু শুকাই গৈ আছে আৰু তই বেছি লেকচাৰ মাৰি থাক গম পাও নে তই কি হৈছে শুন পাদেশ্বৰে চাৰিওফালে বিচাৰি ফুৰি আছে হাঁহ মুৰ্গী চোৰক ধৰিব খুজি আছে কিবা কৰি আমি যদি পাদেশ্বৰৰ হাতত লাগিব লাগে ন মাৰি একেবাৰে মৰাই পেলাব আমাক বছ পাদেশ্বৰে কেনেকৈ গম পাব আমি যে হাঁহ চুৰ কৰিছো খালে হৈ যায় ইমানকেইটা হাঁহ মুৰ্গী বিক্ৰী কৰিলে এই 2টা লাষ্টত থাকি গ'ল এই 2টাও বিক্ৰী কৰিব ওলালে আপুনি মোৰ বাৰু ভাল নলগা হৈছে এনেকৈ বহুত হ'ল তোৰ কথা তই লেকচাৰ বন্ধ কৰ আৰু মনে মনে হাঁহ বিক্ৰী কৰ কিবা কৰি যদি পাদেশ্বৰে গম পায় আমাৰ একেবাৰে অৱস্থা কাহিল হৈ যাব